নমস্কাৰ বন্ধুসকল, মই দেৱজিৎ শৰ্মাই আপোনালোক সকলোকে ডিএছ গ্লোবেল ফাৰ্মছ এণ্ড ট্ৰেডাৰ্ছ চেণ্টাৰত স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' যে মোৰ ফাৰ্মত সদস্যৰ সংখ্যা বাঢ়িল। বন্ধুসকল, এটা ভাল খবৰ। মই সেইদিনা আগৰ ভিডিঅ'টো কৈছিলোঁ যে মোৰ ছাগলীজনীয়ে 3টা পোৱালি দিছিল। এইজনী মোৰ লোকেল ছাগলী। এই ছাগলীজনীয়ে এইবাৰ 3 নম্বৰ পোৱালি দিছে। তাই প্ৰথমবাৰ এটা পোৱালি দিছিল আৰু যোৱাবাৰ 2টা F1 পোৱালি দিছিলে, আপোনালোকে দেখাই পাইছিল আগৰ ভিডিঅ'বোৰত। আৰু এইবাৰ তাই 3 নম্বৰ বাৰ পোৱালি দিছে, 3টা পোৱালি দিছে আৰু 3টা F1ত বিটেলৰ লগত ক্ৰছ আছিলে। ইয়াৰে এটা ফিমেল আৰু 2টা মেল। ভিডিঅ'ত দেখিছে আপোনালোকে। এই পোৱালিটো যিটো মই হাতেৰে ধৰিছোঁ এইটো ফিমেল আৰু বাকী 2টা মেল। আচলতে ছাগলীজনী লোকেল ছাগলী আৰু বৰ সৰু ছাগলীজনী, আৰু তাই যত্নও কম পায়। সদায় ধৰক খোৱা বোৱা বাকীবোৰ ডাঙৰ কাৰণে তাই কমকৈ পায় আৰু এৰাল দি ৰখা হয়। তাইক মাজে মাজে এৰি দিলেই বিভিন্ন ডালপাত খাবলৈ যায়। সেয়ে তাইৰ পোৱালিকেইটা অকণ সৰু হৈছে। তথাপিতো এইটো দ্বিতীয় দিনা ৰাতিপুৱাৰ ভিডিঅ' চাওক, পোৱালিকেইটা খাৰা হৈছে আৰু খেলা ধূলা আৰম্ভ কৰিছে। এইটো মেল পোৱালি আৰু এইটো স্পট থকাটো এইটো মেল আৰু একে লাষ্টত থকাটো ফিমেল পোৱালি। বৰ সৰু আছিল পোৱালিকেইটা, কিন্তু লাহে লাহে ডাঙৰ হৈছে। চাওক সিহঁতৰ গোটেইকেইটাৰ অকণমান বেলেগ ধৰণৰ। এই যিটো ব্লেক এণ্ড হোৱাইট মাজত আছে মেলটো, তাৰ কাণৰ লেংথটো বেছি। এইটো ব্লেক এণ্ড হোৱাইট স্পটেড যিটো আছে ৰাজাৰ নিচিনা, সেইটো হোৱাইট আইজত, আৰু তাৰো মোটামুটি কোৱালিটি মোৰ নজৰত আছে। আৰু এইটো যিটো ফিমেল পোৱালি, এইটো যথেষ্ট সৰু, তথাপিতো তাইও খুব সুন্দৰ হৈছে। এইকেইটা কোৱালিটি কেনেকুৱা আপোনালোকে মোক কমেণ্ট কৰিব। আৰু তাৰ লগে লগে আৰু এটা ভাল খবৰ যে যোৱাকালিজনী বিটেলে মোৰ এটা ফিমেল পোৱালি জন্ম দিছে, এইটো দেখা পাইছে। তাই যোৱা অক্টোবৰত পোৱালি হৈছিল 2টা, আৰু তাৰপিছত এমাহৰ ভিতৰতে হিটত আহিল আৰু এইবাৰ এটা ফিমেল পোৱালি দিলে যোৱাকালি। সেইটো কাৰণে আপোনালোকক খবৰটো দিছোঁ। পোৱালিটো কেনে পাইছে দেখা পাই জনাব কমেণ্ট কৰি। তো এইখিনি আছিল যে মোৰ ফাৰ্মৰ সদস্যৰ সংখ্যা লাহে লাহে বাঢ়িছে। পোৱালিকেইটা আপোনালোকক দেখুৱালোঁ, চাই কেনে পালে মোক কমেণ্ট কৰি জনাব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।